একদম এক নম্বৰ এটা বহুত ধুনীয়া এটা ভাল এটা আপুনি চাব কাৰ্বি আংলঙত মই এটা দি আছো হে ডকমকা পাৰুকা যিমান ইটা লাগে মই আপোনাক ঘৰত নি পৌঁছাই দিম মই গাড়ী ভাড়াটো নালাগে মই ঘৰত নি পৌঁছাই দিম যিমান ইটা লাগে মোটামুটি 1000 2000 3000 2000 তলত নহব 2000 3000 4000 5000 মই ঘৰে ঘৰে দি পঠিয়াই 500 ইটা হলেতো 500 দিব নোৱাৰো 1000 লাখ আৰু কেইটা কোৱালিটি আছে দুটা কোৱালিটি আছে এটা কোৱালিটি যে 1 নম্বৰ এটা 2 নম্বৰ কোৰ পৰা আনে আপুনি এই নগাঁৱৰ পৰা এটা মোৰ নগাংগৰ এটা যিমানখিনি দেনগাঁও পাৰুকা অঞ্চলত ডকমগাঁও পাৰুকা ডকমকা আৰু অকমান হিকালে হলেও দিব পাৰো আৰু ভাড়া গাড়ী ভাড়াটো এইটো ফ্ৰী এইটো একদম ফ্ৰী খালি ইটাটোৰ দামটো মই ল'ম খালি ইটাৰ দাম ল'ম আপুনি ঘৰলৈকে ঘৰত খালি বহি পেলাই ফোন মাৰিব ভিডিঅ' যিটো লগাই নম্বৰটো আছে এইটো নম্বৰত ফোন মাৰিব মই লগে লগে পঠিয়াই দিম 6847011 নাম ক'ব নিজামুদ্দিন মোৰ নাম কোম্পানীত দি আছো মই সদায় লৈ আছে মানুহে আৰু যোনে ফোন মাৰিব তাৰ ওচৰত মই ঘৰত পৌঁছাই দিম থাকিব বজাৰৰ পৰা 1.5 টকা মই কমত দি দিম বজাৰৰ পৰা আপোনাৰ 1-2 টকা কমাই দিব পাৰিব ভাল ইটা দিম আৰু এটা 1 নম্বৰ ইটা দিম আপুনি মই দেখুৱাইছো যেনেকুৱা ইটা দেখুৱাইছো তেনেকুৱাই দি দিম একদম ভাল ধুনীয়া ইটা মই দিম ডকমকা মই দিবলৈ বিচাৰিছো মই কমত দিম 1 টকা 2 টকা দোকানীৰ পৰা মই কমত দি দিম একদম ঘৰলৈকে দি দিম